আজি হ'ব সূচক আৰু ঘাত। তো এইটো চেপ্টাৰটো কি হয় ইন্ডিসেস এন্ড পাৱাৰৰ কিছুমান ফৰ্মুলা আছে আমাক যেটো ক্লাস 9 ত আমি পাইছিলো আৰু সব দিয়াও হৈছিল ক্লাস 9 তে। ইয়া সোয়া প্ৰথম কথাটো এটো হ'ল যে ইন্ডিসেস আহাৰ কাৰণটো কি যে ইন্ডিসেস আৰু পাৱাৰ এইবিলাকৰ ইউজ কত হয় যে সূচক আৰু ঘাত একচুয়ালি ব্যৱহাৰ কত হয়। সাপোজ কৰা তোমাক এটা হিসাব কৰিব দিয়া হ'ল হিসাবটো হ'ল যেনেকুৱা যে 5 into 5 into 5 into 5 into এনেকে গৈ সাপোজ কৰা 50টা এনেকুৱা 50টা পদলৈ তুমি পূৰণ কৰিব লাগে। এতিয়া কথাটো হ'ল যেনেকৈ আমি তেতিয়া সাপোজ কৰা 5 কেইবাৰ পূৰণ কৰিব লাগে 50 বাৰ পূৰণ কৰিব লাগে। তেতিয়া 5 টো যেতিয়া 50 বাৰ পূৰণ কৰিব যাম তেতিয়া বহুত সময় ল'ব। যেনেকৈ সাপোজ কৰা যে 5 into 5 into 5 into 5 into এনেকৈ ডট এনেকৈ 5 into 5 into আমি 50 বাৰ কৰিব লাগিব। সেই বস্তুটোকে শর্টকাট লিখাৰ কাৰণে মানে ইমান টাইম যে মাল্টিপ্লাই হৈ আছে এটো শর্টকাট কৰাৰ কাৰণে ইয়াক আমি কেনেদৰে লিখিব পাৰি যেহেতু 50টা পদলৈ যাব দিছে এনেকৈ আমি কি লিখিব 5 to the power 50 তাৰ মানে ইয়াত এইটো বুজাব যে 5 যেটো হয় এটো কেইবাৰ পূৰণ হৈ আছে 50 বাৰ পূৰণ হৈ আছে। এইটো কাৰণে যে কি আহিব লাগিছে ইন্ডিসেস আহিব লাগিছে। সাপোজ কৰা 2 আছে 2 আমি কেইবাৰ পূৰণ কৰিব 20 বাৰ সাপোজ কৰা এটো 20 তম পদলৈ আমি যাব লাগে 20 তম পদলৈ পূৰণ কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে। তেতিয়ালে আমি কি লিখো 2 to the power 20 তাৰ মানে কি বাৰে বাৰে এনেকৈ লিখাতকে 2 to the power 20 লিখলো মানে কিমান বুজাই আছে যে 2 2 কেইবাৰ পূৰণ হৈ আছে 20 বাৰ পূৰণ হৈ আছে। ইয়াতে চোৱা সূচক আৰু ঘাত ইন্ডিসেস এন্ড পাৱাৰ ইন্ডিসেস মানে এটো বুজাই আছে সূচক পাৱাৰ মানে ঘাত বুজাই আছে। এতিয়া কোনটো সূচক হয় আৰু কোনটো পাৱাৰ হয় সাপোজ কৰা এটো নম্বৰে লও 5 to the power 50 ইয়া চোৱা এই যেটো 5 আছে ইয়াক বেস বুলি কোৱা হয় ইংলিশত কি বুলি কোৱা হয় বেস। ইয়াক আধাৰ বুলিও কোৱা হয় আধাৰ নাইবা ইয়াক ভূমি বুলিও কোৱা হয় ভূমি। এই বেসৰ ওপৰত ভূমিৰ ওপৰত যি আছে ইয়াকে কোৱা হয় পাৱাৰ ইয়াক ঘাত বুলিও কোৱা হয় মানে পাৱাৰ মানে আৰু এই সংখ্যাটো নিজে নিজৰ লগত কি হৈ আছে এই সংখ্যাটো কমপ্লিটটো নিজে নিজৰ মাজত কি আছে এই সংখ্যাটো কি বুলি কোৱা হয় সূচক বা ইন্ডিসেস। এক কি বুলি কোৱা হয় সূচক বা ইন্ডিসেস। তাৰ তলত যেটো আছে এটো কি হয় এটো ভূমি হয় ইয়াক আধাৰ বুলি কোৱা হয় বা বেস বুলি কোৱা হয়। বেসৰ ওপৰত যেটো আছে মানে এক্সপোনেনশিয়ালৰ জাগাত যি আছে ইয়াক কি বুলি কোৱা হয় পাৱাৰ বুলি কোৱা হয় ইয়াক আসামিছত ঘাত বুলি কয়। যেনেকৈ এইটো কি হয় কমপ্লিট এই বস্তুটো কি হয় নিজৰ নিজৰ মাজত কি হৈছে এটো সূচক হৈ আছে আৰু ইয়াক কি বুলি কোৱা হয় ইন্ডিসেস বুলি কোৱা হয়। বাস এইখিনি বস্তু চিনাকি যদি হৈছা তেতিয়ালে ইয়াৰ কিছুমান ল আছে ল অফ ইন্ডিসেস তাত আমি গৈ আছো। সো ল অফ ইন্ডিসেস কেটা কি কি আছিল সূচক আৰু ঘাতৰ কিছুমান ফৰ্মুলা আছিল ইয়াক মই ইংলিশতে লিখি আছো ল অফ ইন্ডিসেস বা ইয়াক ৰুলস অফ ইন্ডিসেস বুলিও ক'ব পাৰা। ল অফ ইন্ডিসেসত কি আছিল প্ৰথমটো চোৱা যদি ভূমি একে থাকে সাপোজ কৰা a to the power m আৰু এটা ভূমি সাপোজ কৰা a to the power n ভূমি একে আছে পাৱাৰ বেলেগ বেলেগ আছে যদি ভূমি একে হয় তেতিয়ালে কি হয় পাৱাৰ বিলাক প্লাস হয় যদি ভূমি একে আছে কিন্তু প্রোডাক্ট নহয় এতিয়া ডিভাইড হৈ আছে ইয়া চোৱা a to the power m divided by a to the power n হৰণ হৈ আছে ডিভাইড হৈ আছে সেইকাৰণে ইয়াৰ কি হ'ব ভূমি এটা আহিলে ইয়াৰ পাৱাৰ বিলাক কি হৈ যাব এতিয়া মাইনাস হৈ যাব। 3 নম্বৰটো চোৱা সাপোজ কৰা a to the power n আছে আকৌ ভূমি এতিয়া বেলেগ b to the power m আছে সরি a to the power n আছে b to the power n আছে ভূমি চোৱা এতিয়া বেলেগ বেলেগ হৈছে a ভূমি আৰু ইয়াত b ভূমি পাৱাৰটো একে আছে এতিয়া পাৱাৰ দুটা এটা আনটোৰ লগত চোৱা এই পাৱাৰটো কি হৈ যাব ইয়াৰ ওপৰত কমন আহি যাব
এতিয়া সাপোজ কৰা 4 নম্বৰত মই লিখিলো সাপোজ কৰা a to the power n divided by a to the power b to the power n লিখিলো ইয়াকে আমি কি লিখিব সেম ইয়াৰ নিচিনা লিখিব পাৰি a by b whole to the power n লিখিব পাৰি সাপোজ কৰা এনেকুৱা আছে যে a by b whole to the power minus n সবা ইয়াৰ আগত এটা ফৰ্মুলা দি আছো যে a সাপোজ কৰা এনেকুৱা আছে a to the power মানে a inverse n ইয়াক কি বুলি পঢ়া হয় inverse মানে a to the power মানে a inverse n তার মানে এটুক আমি এনেকুৱা কৰিব পাৰি যে a to the power minus n যদি এনেকুৱা হয় তেতিয়াহলে কি হৈ যাব 1 by a to the power n হৈ যাব এতিয়া সাপোজ কৰা আৰু এটা আছে a by b whole to the power minus n যদি a by b আছে whole to the power minus n আছে তেতিয়াহলে মাজটো কি যাব এটো উল্টা হৈ যাব ভূমি দুটা কি উল্টা হয় উপৰত কি হৈ গল n হৈ গল সাপোজ কৰা 7 ত আৰু কি আছিল সাপোজ কৰা a to the power n sorry a to the power 0 equal to 1 আছিলে মানে 9 ৰ এইবোৰে তো আছিলে এতিয়া সো a to the power 0 is equal to 1 এটো আমি 9 ত প্ৰুভ কৰিছিলো এটুক আমি এনেদৰে লিখিব পাৰি 7 নম্বৰটো যদি মই প্ৰুভ কৰি দেউ যে a to the power 0 is equal to 1 এটো প্ৰুভ কৰা এটা আমাক কৈছে যে প্ৰুভ কৰা এটা প্ৰুফ আমি কেনেদৰে কৰিম সো ইয়াক মই কি লিখিব পাৰি 9 ত বেলেগ ধৰণৰ কৰিছিলো ইয়া চাবা a to the power 1 minus 1 কৰিব পাৰি যে 1 ৰ পৰা 1 গলে 0 থাকিব a to the power a divided by a to the power এনেকুৱা থাকে তে হৰণ হৈ আছিল এনেকুৱা কেতিয়া হয় যেতিয়া হৰণ হৈ যায় পাৱাৰ বিলাক কি হয় মাইনাস হয় এটো কোড কোনটো আছিল ফৰ্মুলা এটো মতে এটো হৈ আছে এতিয়া চোৱা a by a to the power a sorry a to the power 1 by a to the power 1 এটো এটোৰ মত কেবাৰ যাব একবাৰ যাব বাস এটোৱে কিন্তু ক্লাস 9 এটো প্ৰুফটো বেলেগ ধৰণে কৰাইছিল তো এইকেটা ফৰ্মুলা আমাৰ লাগিব যদি এইকেটা ফৰ্মুলা হয় তেতিয়ালে ইন্টিগ্ৰেশন পাৱাৰ কি হৈ যাব ইজি হৈ যাব মই আকৌ কৈ আছো ইন্টিগ্ৰেশন পাৱাৰ কি আছিল সাপোজ কা a to the power n n2 কি আছিল এটো পাৱাৰ আছিল ইয়াক ঘাত বুলি কোৱা হয় এটো কি আছিল বেস ইয়াক আধাৰ বুলিও কোৱা হয় নহলে ইয়াক কি বুলি কোৱা হয় ভূমি বুলিও কোৱা হয় আৰু এটো নিজে এই সংখ্যাটো কি আছিল এটো আছিল ইন্ডিসেস আৰু ইন্ডিসেস কিহৰ কাৰণে ব্যৱহাৰ কৰা যায় বহুত টাইম মাল্টিপ্লাই হৈ আছে বহুত টাইম ডিভাইড হৈ আছে হেবিলা বুজোৱাৰ কাৰণে আমি কি কৰি দিও যাতে শৰ্টকাট লিখিব পাৰো সাপোজ কা 2 2 জনেকে কৰিছিলো 20 বাৰ পূৰণ কৰিব লাগে এইটো বস্তুকে আমি 2 to the power 20 বুলি লিখিব পাৰি যে এটো 20 টাইম যদি পূৰণ হৈ আছে এটোকে আমি 2 to the power 20 বুলি লিখিব পাৰি তো বাৰে বাৰে 2 into 2 into কৰি 20 বাৰ লিখিব নালাগে 2 ৰ ওপৰত এটা 20 লিখি দিলা তাৰ মানে কি বুজাই আছে 2 to 20 বাৰ পূৰণ হৈ আছে তো চাও ইয়াৰ কোশ্চন বিলাক কি আছে কোশ্চন বিলাক তো ইজিয়ে হ'ব আৰু ইয়াৰ পৰা খাস বহুত ডাঙৰ কোশ্চনটো নাহে ইয়াত কৈছে যে মান নিৰ্ণয় কৰা কোশ্চন নম্বৰ 1 কৈছে যে মান নিৰ্ণয় কৰা মান সলিউশন এক নম্বৰটো চোৱা 11 কিউব মানে কি হ'ব 11 into 11 into 11 মানে 3 বাৰ পূৰণ হৈ আছে তো কিমান হৈ যাব 1331 এটো आंसर আছিল আমি কৰিছিলো ইয়াৰ জাস্ট কেইদিন মান দুইটা ক্লাস আগতে দুই নম্বৰটো চোৱা 2 into 10 কিউব ইয়াত চোৱা 2 into 10 কিউব মানে চোৱা 10 কিউব মানে কি হয় 1000 তো ইয়াক আমি কি লিখিব 1000 লিখিব পাৰি এটা চোৱা তাৰ কিমান হল 2000 ইয়াৰ মান কিমান হৈ গল 2000 তিন নম্বৰটো চোৱা 1/2 whole to the power -5 যেতিয়া -5 থাকে মাইনাস যদি থাকে পাৱাৰত যদি কিমান থাকে মাইনাস থাকে উল্টা হৈ যায় মানে 2 to the power কিমান হৈ যাব 5 2 to the power 5 মানে কি হ'ব 2 কেবাৰ হ'ব 5 বাৰ পূৰণ হ'ব আৰু 2 5 বাৰ পূৰণ কৰিলে কিমান হয় 32 হয় এতিয়া চোৱা 4 নম্বৰটো -4 whole to the power -2 -4 ইয়াক মই এনেদৰে লিখিব পাৰো -4 এনেকৈ লিখিব পাৰি চোৱা এটো কি আছে ইয়াৰ ওপৰত মাইনাস আছে এটো প্লাস কৰিব হলে এটো 1 বাই লিখিব লাগিব এতিয়া চোৱা 1 বাই -4 হোল স্কয়াৰ এটো তো 1 স্কয়াৰ হ'ব 1 স্কয়াৰ মানে 1 এটো চোৱা ইয়াতে যুগ্ম সংখ্যা আছে তো -2 কি যাব প্লাস হৈ যাব -2 প্লাস হৈ যাব আৰু 4 ৰ ওপৰত স্কয়াৰ আছে তো কিমান হ'ব 16 তো 1/16 হ'ব ইয়াৰ आंसर ইয়াৰ পিছত চোৱা যে তলৰ প্ৰতিটোৰ সংখ্যা কিহতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল পূৰণ ৰূপে প্ৰকাশ কৰা যে তলৰ প্ৰতিটো সংখ্যা কিহতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা এতিয়া চোৱা কোশ্চন নম্বৰ 2 মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে আমি কি কৰিব লাগে প্ৰকাশ কৰিব লাগে তোৰ এতিয়া এইবিলাকৰ আমি কি ওলাব লাগিব মৌলিক উৎপাদক ওলাব লাগিব
আৰু হিয়তৰ কেইটা আছে এটো ঘাতৰ পূৰণফল হিচাপে আমি দেখাব লাগিব তো সলিউশনত এক নম্বৰটো চাও 7 to 9 এতিয়া আমাক কি কৈছে মৌলিক উৎপাদক হ'ব লাগিব তো প্ৰথমে 2 যাব না যায় তো 3 ৰে চাও 3 গৈ আছে 3 গৈ আছে কি ইয়াৰ মানে 2 বাৰ এক বাকে 12 12 মানে 4 বাৰ ইয়াৰ মানে যাব আকৌ 3 বাৰ এতিয়া চাও আকৌ 3 যাব যাব আকৌ 3 3 গৈ আছে ইয়াৰ মাজত না যায় 24 ত 8 বাৰ গৈ আছে ইয়াৰ মাজত এক বাৰ গৈ আছে আকৌ 3 যাব ইয়াৰ মাজত 27 বাৰ আকৌ 3 যাব 9 বাৰ আকৌ 3 যাব 3 বাৰ তো 7 to 9 ক আমাক কি দেখাব দিছে মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে তো মৌলিক উৎপাদক কিমান আছে 1 2 3 4 5 6 তো কিমান হ'ব 3 into 3 into 3 into 3 into 3 into 3 তো 3 to the power 6 তো ইয়াৰ 2 নম্বৰটো আছে 3125 ইয়াৰো মৌলিক উৎপাদক আমি ওলাব লাগিব প্ৰশ্নতেই কৈছে যে মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে সেইকাৰণে আমি দুটেকেটা কি কৰিব লাগিব মৌলিক উৎপাদকৰে হৰণ কৰিব লাগিব 3 যাব না ইয়াৰ মাজত না যায় তো 5 যাব 5 কেইবাৰ গৈ আছে 5 গৈ আছে 6 বাৰ এক বাকি 12 তে যাব 2 বাৰ 2 বাকি আর যাব 5 বাৰ এতিয়া আকৌ 5 যাব 125 টাইম আকৌ 5 যাব 25 টাইম আকৌ 5 যাব 5 টাইম তো ইয়াক আমি কি লিখিব পাৰো 1 2 3 4 5 Now 5 into 5 into 5 into 5 into 5 is equal to 5 to the power 5. तार पिছত আছে 3600 তিন নম্বৰটো আমি চাও 3600 ইয়াত কিমান হয় 3600 2 যাব 2 গৈ আছে কেইবাৰ 18 বাৰ আকৌ 2 যাব 9 বাৰ আকৌ 2 যাব 450 বাৰ আকৌ 3 যাব এক বাৰ 5 বাৰ 0 আকৌ 3 যাব 5 0 আকৌ 3 যায় না নাই 5 যাব 10 বাৰ আকৌ 5 যাব 2 বাৰ তো 2 কেটা পালো 1 2 3 4 1 2 3 4 ইয়াৰ লগত 3 কেটা পালো 1 2 3 into 3 into 5 কেটা পালো দুটা 5 into 5 into তে 2 কেটা পাইছো 4টা 2 to the power 4 into 3 কেটা পাইছো 3টা 3 square into 5 কেটা পাইছো দুটা 5 square ইয়াৰ পিছত আছে 180 108 192 এটো বসি দি ইয়াক সোয়া কি হিসাবত দিয়া আছে 4 নম্বৰটো সোয়া 108 into 192 এটো আমি ভগাই ভগাই ভাঙিম 108 ভাঙা 2 গৈ আছে কেইবাৰ 5 বাৰ 4 বাৰ আকৌ 2 গৈ আছে কেইবাৰ ইয়াৰ মাজত যাব 2 বাৰ 7 বাৰ আকৌ 3 যাব 9 বাৰ আকৌ 3 যাব 3 বাৰ এতিয়া এটো ভাঙা ইয়াৰ যদি ভাঙো 92 ইয়াক যদি মই ভাঙো কি কি যায় আছে 2 গৈ আছে ইয়াৰ মাজত 9 বাৰ এক বাকি থাকে 6 বাৰ আকৌ 2 যাব 4 বাৰ এক বাকি থাকে 8 বাৰ আকৌ 2 যাব 2 বাৰ 4 বাৰ আকৌ 2 যাব 12 বাৰ 2 যাব 6 বাৰ 2 যাব 3 বাৰ তো এটুক আমি কি লিখিব পারি 108 into 192 is equal to so 2 কেটা আছে দুইটার মধ্যে 1 2 3 4 5 6 7 8 2 আছে 8টা 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 তিনি কেটা আছে দুইটার মধ্যে 1 2 3 4 3 into 3 into 3 into 3 এতিয়া সোয়া কি মানে 2 to the power 8 into 3 to the power 4 ইয়াৰ পিছত আছে সৰল কৰা এটো সবা তোমালোক এনেকুৱা নহয় যে দুটাৰ ভগাই ভগাই বেলেগ বেলেগকে লিখিব লাগিব গুটে কেটা ইনটু হৈ আছে যি কেটা 2 আছে এইকেটা পাৱাৰত আহিব যি কেটা 3 আছে এইকেটা পাৱাৰত আহিব বা বেলেগ থাকিলে বেলেগ কেটা এক্সট্ৰা কে আহিলে হয় আৰু যিমানটা থাকিলে হয় ইমান বাৰ পাৱাৰত আহিলে হয় নম্বৰটোৰ পৰা চাম এক নম্বৰটো চোৱা -3 whole square into -5 whole square ইয়াক চোৱা ইয়াতো স্কয়ার আছে ইয়াতো স্কয়ার আছে তো এটো মানে মাইনাস ইনটু মাইনাস কইলে কি যাব প্লাস হৈ যাব স্কয়ার থাকিলে এটো প্লাস হৈ যাব এটো কিমান আছে 9 ইনটু কিমান হৈ যাব
a2 স্কয়ার a2 কি হৈ যাব প্লাস হৈ যাব 25 হৈ যাব তো কিমান হৈ যাব 5 4 থাকিব 18 আৰু 4 কিমান হৈ আছে 22 225 হৈ আছে তাৰ পিছতো দিয়া আছে 2 নম্বৰটো দিয়া আছে 2 নম্বৰটো সব কিমান আছে 2 কিউব into 2 whole to the power 4 ইয়াক সব আমি কেনেদৰে লিখিব পাৰি 2 কিউব মানে কিমান হয় 8 into 2 16 whole to the power 4 তাহলে কিমান হৈ আছে 16 to the power 4 তো ইয়াক 16 into 16 কৰিব পাৰি তো কিমান হৈ আছে 16 আৰু 16 into কৰিলে কিমান হয় 256 আৰু এই দুটা 16 কৰিলে কিমান হৈ যাব 256 এতিয়া 256 into 256 6 গুণ 36 6 হাতত থাকিল 3 33 3 থাকিলে 12 15 হৈ গল এটো ক্যান্সেল কিমান হৈ গল 30 এর শূন্য হাতত 3 25 আৰু 28 2 থাকিলে 10 12 হৈ গল এটো ক্যান্সেল 12 2 1 থাকিলে 10 আর 11 1 থাকিলে 4 5 6 3 কিমান হৈ আছে 15 আর 5 1 থাকিলে 5 6 তো কিমান হৈ আছে 6 5 5 3 6 হৈ আছে ইয়াৰ পিছতো চোৱা 3 নম্বৰটো চোৱা কি দিয়া আছে 2 3 আৰু গুটেকেটাৰ পাৱাৰত কিমান আছে 0 হৈ আছে 2 to the power 0 1 a2 1 a2 1 is equal to 1 এটো কাফি ইজি আছে ইয়াৰ পিছতো চোৱা ইয়াৰ পিছতো কিমান দিয়া আছে 4 নম্বৰটো 5/8 whole to the power -7 into 8/5 whole to the power -4 ইয়াক চোৱা কেনেদৰে লিখিব পাৰো 8/5 whole to the power 7 লিখিব পাৰি মাইনাস আছে এখানে উল্টাই দিলু ফর্মুলা কি আছিল ফর্মুলা এটো আছিল যে a/b whole to the power n is equal to whole to the power -n is equal to b/a whole to the power n এটো ফর্মুলা মতে মানে এটো উল্টা হৈ গল মাইনাস আছে এখানে উল্টা হৈ গল ইফালে সো ইনটু ইয়াকে উল্টা দিব পারি 5/8 whole to the power 4 এটো পজিটিভ বানালে এটো উল্টা হৈ যায় এতিয়া চোৱা এটুক আমি কি কৰিব পাৰি 8/5 into 8/5 এটো 7 বাৰ ইনটু কৰি দি চাও 8/5 4 বাৰ হল 5 বাৰ 6 বাৰ 7 বাৰ 1 2 3 4 5 6 1 2 3 4 5 6 7 তাৰ পিছত কিমান থাকিলে 5/8 এটো 4 বাৰ কৰা 5/8 5/8 5/8 into 5/8 ইয়ালে চোৱা 1 2 3 4 উপর 10 চারটা 1 2 3 4 1 2 3 4 তলত 8টা আছে চারটা এটো ক্যান্সেল তো কিমান থাকিলে ইয়া থাকিলে 8 into 8 into 8 তলত কিমান হৈ আছে 5 কেটা আছে 3টা তো চোৱা 64 into 8 কৰিলে কিমান হৈছে 512 আৰু এই তলত কি আছে 125 বাস এইটো আনসার হয় এটো সো নরমালি তোমালোকে এটো চাব পাৰা সো এইটোৰ পৰা এটো উল্টা হৈ আছে তো আমি ইনটু কৰিলে অটোমেটিক্যালি ক্যান্সেল হ'ব তো হাতৰ পৰা কিমান গৈ আছে হাতৰ পৰা যেটো ডাঙৰ আছে এটো থাকিব তুমি এটো চাবা যে ইয়াৰ পৰা আমি কনসিডাৰ কৰিম ডাঙৰ কোনটো আছে এটোৰ ওপৰত পাৱাৰটো এটো ডাঙৰ আছে তো ক্যান্সেল আউট কিমান হ'ব এইকেটা কমপ্লিট ক্যান্সেল আউট হ'ব যেটো সৰু আছে তলৰ পৰা থাকিলে এইকেটা ক্যান্সেল হ'ব তাৰ মানে এটো 8/5 আৰু কিমান বাৰ বেছিকে থাকিব আৰু 3 বাৰ এক্সট্ৰা থাকিব যদি ই 4 বাৰ কাটিও দিয়ে তো আমি ইমান দীঘল নকৰাকে ডাইৰেক্ট এটোই কৰিব পাৰি যদি অপচনাল কোশ্চন আহে তোমালোকে এনেকৈ কৰিবা ডাইৰেক্ট এনেকৈ কৰিবা যে ডাঙৰটো যেটো আছে তাৰ পৰা সৰু যেটো পাৱাৰ আছে এটো মাইনাস কৰা
যদি সংখ্যাবিলাক উল্টাকে দিয়া আছে মাইনাস কৰি যিমান পাৱাৰ ইয়াত থাকিব ওপৰটো সিমান বাৰ ইনটু কৰা তলটো সিমান বাৰ ইনটু কৰা আনসাৰ পাই যাবা যেনেকৈ সাপোজ কৰি ইয়াত মই এনে কৈছো যে 4/5 হোল টু দা পাৱাৰ 9 ইনটু সাপোজ কৰি 5/4 হোল টু দা পাৱাৰ মই 7 দিছো এটো চোৱা ইয়াৰ চোৱা ডাঙৰ পাৱাৰ কাৰ আছে ইয়াৰ আছে ইয়াৰ পৰা ই হে কেনসেল হ'ব চাবা এটো আকৌ উল্টাকে থাকিব লাগিব এটো 4/5 আছে আৰু 5/4 আছে এতিয়া ইয়াৰ পৰা এটো পাৱাৰ মাইনাস কৰা কিমান থাকে 2 তো যেটো ডাঙৰ আছিল পাৱাৰ থকা যেটো পাৱাৰ ডাঙৰ আছিল হেতুৰ ওপৰটো দুইবাৰ ইনটু কৰা তলৰটো দুইবাৰ ইনটু কৰা এটো কিমান হৈ যাব 16/25 তোমালোকে এটো কৰি চাবা আনসাৰ এটো ওলাব মই তোমালোকে এটা দিয়া আছে এটো তোমালোকে কৰিবা সাপোজ কৰা 11/16 হোল টু দা পাৱাৰ -7 into 16/11 whole to the power -5 এটো তোমালোকৰ কাৰণে এক নম্বৰটো চোৱা তুলনা আমি কিহৰে কৰো হয় এটো সাইনেৰে কৰো নহলে এটো সাইনেৰে কৰো যেটো এটো চোৱা জিফালে এটো খুলিব এটো সাইড ডাঙৰ হ'ব আৰু জিফালে এটো চোৱা এই জুঙা সাইডৰ ফালে কি হ'ব লেস হ'ব সৰু হ'ব মানে এটো গ্ৰেটাৰ দেন আৰু এটো লেস দেন বুজাই আছে এতিয়া চোৱা আমি তুলনা তেতিয়াই কৰিব পাৰি যেতিয়া ইয়াৰ কি হয় বেস একে হয় নহলে আমি গম পাম যে অলৰেডি তাত কি ডাঙৰ হয় হেতুৱে তুলনা কৰিব পাৰি যদি আমাক কৈ দিয়া থাকে সাপোজ কৰা 2.7 আৰু 1.5 এটো অলৰেডি ডাঙৰ হয় কিন্তু ইয়াৰ সব পাৱারও ডাঙৰ হয় তো এটো কি এপিসোডে বুজাই আছো তো এক নম্বৰটো চোৱা 2 টু দা পাৱাৰ 8 আছে তো ইয়াক আমি কি পাৱাৰত লিখিব পাৰো 8ক আমি লিখিব পাৰো 2 কিউব মানে 8 ওপৰত কিমান দিয়া আছে স্কয়ার দিয়া আছে এটো হৈ গল মানে 2 টু দা পাৱাৰ 8 আৰু এটা কিমান হৈ গল 2 টু দা পাৱাৰ 6 ফর্মুলা কি আছে এটো কোনটো ফর্মুলা a টু দা পাৱাৰ m হোল টু দা পাৱাৰ n ইজ ইকুয়াল টু a টু দা পাৱাৰ mn এটো ফর্মুলা পৰা ইউজ কৰিছো এতিয়া চোৱা ডাঙৰ কি হয় এটো ডাঙৰ হয় কাৰণ ইয়াৰ পাৱাৰটো ডাঙৰ আছে ভূমি সেম আছে তুলনা হৈ গল তুলনা তোমালোকে এনেকৈ কৰিবা এটো সাইনেৰে দুই নম্বৰটো চোৱা এটো ছায়া গম পোৱা গৈ আছে ইয়াৰ চোৱা প্ৰথম সংখ্যাটো চোৱা ডাঙৰ হয় 10ৰ পাৱাৰো চোৱা ডাঙৰ হয় তাৰ মানে এটো নো ডাউট 2.7 into 10 to the power 12 is to greater than 1.5 into 10 to the power 8 চলো ভাই নেক্সট তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা এক নম্বৰটোৰ যদি মই সলিউশন লাও কি হৈ যাব ইয়াক মই 2 -3 into -7 -3 ইয়াক চোৱা কি কৰিব পাৰি 1/2 কিউব লিখিব পাৰি into 1/-7 হোল কিউব লিখিব পাৰি ইয়াক আমি কি কৰিব পাৰি 1/, চোৱা পাৱাৰ একে আছে তেতিয়ালে কিমান হ'ব -2 এটো বাহিৰত আনা এটো সাপোজ কৰা -7 ইয়াৰ ওপৰত কিমান আছে কিউব হৈ আছে ইয়াক আমি কি কৰিব পাৰি যে 1/, কিমান লিখিব পাৰি -14 হোল কিউব লিখিব পাৰি ইয়াক আমি এনেদৰে লিখিব পাৰি 1/14 হোল কিউব মানে 14 কিউব হোল কিউব মানে 14 কিউব এটো তোমালোকক এটো মই শিকাইছিলো যদি তলত মাইনাস থাকে ইয়াতো -1 আৰু ইয়াতো -1 ইনটু কৰিব লাগে এটো -1 কি হৈ গল এটো মাইনাস মাইনাসে প্লাস হৈ গল ওপৰত অটোমেটিক্যালি হৈ যাব মাইনাস হৈ যাব এটো মাইনাস এনে ওপৰত উঠায় -1 ৰে আমি দুই মানে তলৰ পৰা কি কৰিব ইনটু কৰিব লাগে এনেকুৱা নহয় যে তলত আছে আমি ওপৰত উঠাই দিলো এটো কোনো যুক্তি নহয় তো এটো হৈ গল ইয়াৰ পিছতো চোৱা দুই নম্বৰটো বুজি পাবা -3 whole to the power -4 into 5/3 whole to the power -4 ইয়াক আমি কি দৰে লিখিব পাৰি 1/-3 whole to the power 4 into 5/3 sorry ৰবা 3/5 whole to the power 4 ইয়াতে চোৱা মাইনাস আছে এখানে উল্টা হৈ গল ইয়াতে মাইনাস আছে এখানে 1/, হৈ গল ইয়াতে দুটা ফর্মুলা ইউজ হৈছে যে a to the power -n is equal to a to the power 1/a to the power n তাৰপিছত a/b whole to the power -n is equal to b/a whole to the power n এই দুটা ফর্মুলা ইউজ হৈছে এতিয়া চোৱা ইয়াক আমি কি কৰিব পাৰি যে 1/, ইয়া চোৱা এটো কি আছে
মাইনাস আছে কিন্তু ইয়াতে কিমান আছে ইয়াতে আছে 4 যুগ্ম সংখ্যা আছে তাৰমানে এটো মাইনাসটো কি হৈ যাব প্লাস হৈ যাব মানে 3 টু দা পাৱাৰ 4 ইনটু 3/5 হোল টু দা পাৱাৰ 4 ইয়াক সোয়া কি হত লিখিব পাৰি ওপৰত কিমান হৈ যাব 1 into 3 to the power 4 তলত কিমান হৈ যাব 3 to the power 4 into 5 to the power 4 এটো ক্যান্সেল কৰিব পাৰি এটো কোনটো ফৰ্মুলা হল যে a by b whole to the power n a to the power n by b to the power n এটো মতে মই এটো ভাঙি লৈছো এনেকে এটো ক্যান্সেল হৈ গল যে 1 by 5 to the power 4 বাস এটো आंसर হৈ গল এটা হল সাধাৰণ ৰূপ এটা হল প্ৰামাণিক ৰূপ সাপোজ কৰা মই এটা সংখ্যা লিখিলো 2300561 এটো বাজে দিয়া 00 মই এনেকে দিলো এই সংখ্যাটো হল সাপোজ কৰা মই এনেকে হিসাব কৰি একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি মানে 2 কোটি 30 লাখ মই এনেকে হিসাব কৰিম এতিয়া চোৱা এই যেটো মই এটা সংখ্যা লিখিছো এটো হল সংখ্যাটোৰ সাধাৰণ ৰূপ এই সংখ্যাটোকে আদৰ্শ ৰূপত বা প্ৰামাণিক ৰূপত কেনেকে লিখা হয় ৰুলছটো এনেকুৱা হয় যে ইয়া চোৱা এটা সংখ্যাৰ পিছত দশমিক আহিব সাপোজ কৰা ইয়া যেটো প্ৰামাণিক এটো হল কি জেনাৰেল এটো হল জেনাৰেল এতিয়া চোৱা মই যদি কি কৰো ইয়াক আইডিয়াল মেথডত লিখো তো কেতিয়া হ'ব কেনেকে হ'ব চোৱা এটা সংখ্যাৰ পিছত মই দশমিক দিলো দিয়াৰ পিছত ইয়াৰ পিছত সংখ্যা কেটা আছে এটাই আছে 3 আছে তো 3 এনেকে ৰাখা এতিয়া ইনটু কৰা 10 ৰ ওপৰত পাৱাৰত আহিব গুটে কেটা চোৱা এই দশমিকৰ পিছত কেই ঘৰ আছে 1 2 3 4 5 6 7 তো 10 টু দা পাৱাৰ 7 হৈ গল এটো আসলে সংখ্যাটোৰ সাধাৰণ ৰূপ এটো আসলে সংখ্যাটোৰ প্ৰামাণিক ৰূপ তো কুশন কৰিম বুজি পাবা এতিয়া চোৱা কুশন নম্বৰ 6 ত দিয়া কি আছে তলৰ সংখ্যাবোৰক প্ৰামাণিক ৰূপত প্ৰকাশ কৰা এটো চোৱা এক নম্বৰটো চোৱা মই কি কৰিম যে এটা সংখ্যাৰ পিছত দশমিক আনিম তো কেটা 3 ৰ ফলত দশমিক আহিব তাৰ পিছত সংখ্যা কেটা আছে দুটা সংখ্যা লিখা যেতিয়ালৈকে সংখ্যা থাকিব তুমি লিখিয়ে থাকিব লাগিব এতিয়া চোৱা দশমিকৰ পিছত কেই ঘৰ থাকিলে ইয়াত তুমি দশমিক দিলা কেই ঘৰ থাকিলে 1 2 3 4 5 6 মানে কিমান হ'ব 10 টু দা পাৱাৰ 6 তো দশমিকটো যেতিয়া সাপোজ কৰা ইফালে গৈ আছে এটো সাইডত যেতিয়া দশমিকটো তেতিয়া তোমাৰ ইফালে মানে এইফালে দশমিক আহি আছে সংখ্যাটোৰ পৰা এইফালে দশমিক আহি আছে তেতিয়ালে কি হ'ব 6 হ'ব কিন্তু দশমিক যেতিয়া ইফালে গুচি যাব তেতিয়ালে কি যাব ইয়াত নেগেটিভ সাইন আহিব চাবা পিছতে গম পাবা এতিয়া চোৱা ইয়া চোৱা এটা সংখ্যাৰ পিছত দশমিক তো 7 পইণ্ট এতিয়া চোৱা সংখ্যা কিমান লৈকে আছে 4 লৈকে আছে তো 004 খতম এতিয়া চোৱা দশমিকৰ পিছত কেই ঘৰ আছে 1 2 3 4 5 6 7 8 9 10 মানে 10 টু দা পাৱাৰ কিমান হৈ যাব 10 3 নম্বৰটো চোৱা কিমান আছে 1 5 তো আমি এটা সংখ্যাৰ ইফালে দশমিক দিব লাগিব তাৰ পিছত 5 5 ৰ আগত কেটা সংখ্যা আছে চোৱা 1 2 3 4 5 6 7 7 আছে তো 10 টু দা পাৱাৰ দশমিক এতিয়া চোৱা দশমিকটো ইফালে গুচি গৈছে ইয়াৰ এই দশমিকটো ইফালে গুচি গৈছে সেইকাৰণে ইয়াত কিমান আহিব -7 1 2 3 4 5 6 7 4 নম্বৰটো চোৱা এটা সংখ্যাৰ ইফালে দশমিক আহিব তো 1 পইণ্ট সংখ্যা কেটা আছে 4 3 6 চোৱা যিমান লৈকে নাম্বাৰছ আছে হিমান লৈকে আমি যাবই লাগিব 0 ৰ বাদে অন্য যিকোনো সংখ্যা থাকিলে হিমান লৈকে যাব লাগিব দশমিকৰ হিসাবটো দশমিকৰ পিছৰ পৰাই হ'ব তো দশমিকটো আমি কৰবা হিসাব কৰিম যেহেতু ইয়াৰ পৰা হিসাব কৰিম ঠিক আছে ইয়াৰ পৰা যেহেতু হিসাব কৰিম তো কেই ঘৰ ইফালে আছে 1 2 3 4 5 into 10 to the power 5 চোৱা এটো সংখ্যাক আমি আকৌ হেতু বনাব পাৰি চোৱা দশমিকৰ আগত কেই ঘৰ চোৱা দশমিকটো ইফালে আহিব লাগিব 0.00000 পাঁচটা হল 1 4 3 6 1 4 3 6 দশমিক কেই ঘৰ আগত আছিল ইয়াত আছিল 1 2 3 4 5 চোৱা আকৌ আগৰ নিচিনা হৈছে সংখ্যাটো 1 2 3 4 1 2 3 4 1 4 3 6 1 4 3 6 আগৰ নিচিনা হৈছে তো তাৰ পিছত আৰু নম্বৰ আছে নেকি
আচ্ছা ৰবা 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 এটা দশমিকটো ইফালে আহিছিলে তো ইয়াৰ আগত মাইনাস আহিব ইয়াৰ পিছৰ কোৱেশ্চনটো কি আছে ইয়াৰ পিছৰ কোৱেশ্চনটো আছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা তলৰ সংখ্যাবিলাকক সাধাৰণ ৰূপত প্ৰকাশ কৰা এতিয়া চোৱা যেতিয়া এটো কি হৈছে 9 হৈ আছে মানে সংখ্যাটো কি বটা ডাঙৰ সংখ্যা হ'ব তো দশমিকটো ইফালে গুচি যাব তো মই 1 অৰ ঠাইত লিখিলো 1 দশমিক এতিয়া কে ঘৰ ইফালে যাব 9 ঘৰ 1 2 3 4 0 0 0 1 কেটা হল চাৰিটা মানে দশমিক ইয়াৰ পৰা 1 লৈকে চাৰিটা লাগি গৈছে আৰু কিমান লাগিব আৰু পাঁচটা জিৰো লাগিব 1 2 3 4 5 বাস হৈ গল সাধাৰণ ৰূপত তাৰ পিছত কিমান থাকিলে আচ্ছা এইটো থাকিলে দুই নম্বৰটো চোৱা এতিয়া মাইনাসত আছে তাৰ মানে কি হ'ব 0 ইফালে বহিব এতিয়া চোৱা 3 0 2 মই লিখিলো দশমিক ইফালে আহিব এক ঘৰটো আছে আৰু পাঁচ ঘৰ ইফালে আহিব পাঁচটা শূন্য আগত বহিব লাগিব এক ঘৰ 3 4 1 2 3 4 5 6 ইয়াত দশমিক ইয়াৰ আগত হল তাৰ মানে দশমিকটো এনেকে ইফালে আহি আছে তো এইটো হল 3 এক ঘৰ ইয়াৰ আগত আৰু পাঁচটা শূন্য দিলে কি হৈ যাব 6টা হৈ যাব তো এইটো হৈ গল কি তোমাৰ সাধাৰণ ৰূপ তাৰ পিছত চোৱা 8 নম্বৰত কৈছে যে m ৰ মান নিৰ্ণয় কৰা 8 নম্বৰত কৈছে m ৰ মান নিৰ্ণয় কৰা এতিয়া চোৱা m ৰ মান নিৰ্ণয় কৰা কিহৰ ওপৰত যে -3 whole to the power m plus 1 -3 whole to the power m plus 1 into -3 whole to the power 5 is equal to -3 whole to the power 7 -3 whole to the power 7 হয় তেতিয়ালে আমাৰ m ৰ মান ওলাব লাগে তেতিয়া চোৱা এটো ভূমি একে আছে আধাৰ একে আছে তো কিমান হ'ব -3 যদি ভূমি একে হয় আৰু পূৰণ হৈ থাকে তো এই দুটা কি হয় পাৱাৰ বিলাক কি হয় প্লাস হৈ যায় তো m plus 1 ইয়াৰ লগত কি হৈ যাব প্লাস 5 is equal to -3 whole to the power 7 থাকিলে এতিয়া চোৱা -3 whole to the power কিমান হৈ যাব m plus 6 ইফালে কি হৈছে -3 whole to the power 7 এতিয়া চোৱা এই দুটা এতিয়া পাৱাৰৰ তুলনা কৰি তো আমি কি কৰিম যে ঘাতৰ তুলনা কৰি এটা চোৱা ইয়াৰো ভূমি যি আছে ইয়াৰো ভূমি একে আছে তাৰ মানে কি হৈ যাব m plus 6 is equal to 7 ঘাত যেহেতু একে আছে তো ইহঁতৰ পাৱাৰো একে সমান হ'ব এতিয়া চোৱা m equal to কিমান হৈ যাব ইফালে তো প্লাস আছে ইফালে গলে minus 7 minus 6 is equal to 1 therefore m is equal to কিমান হৈ যাব 1 হৈ যাব এটো ইম্পৰ্টেন্ট হয় চাই লবা কোশ্চন 9 ত কি দিয়া আছে যে এটা উদ্ভিদ কোহৰ আকাৰ যে উদ্ভিদ কোহৰ আকাৰ ইয়াত কি যে বেহ দিয়া আছে কিমান দিয়া আছে 0.000001275 মিটাৰ দিয়া আছে ইয়াক মান্য ৰূপত বা প্ৰামাণিক ৰূপত লিখিব লাগে যে মান্য ৰূপত বা প্ৰামাণিক ৰূপত লিখিবলৈ কি কৰিব লাগিব প্ৰথম এটা সংখ্যাৰ ইফালে কি হ'ব লাগিব দশমিক আহিব লাগিব তাৰ পিছত যিমান কেইটা সংখ্যা আছে এইকেইটা আমি সংখ্যা লিখিব লাগিব তাৰ লগত ইনটু 10 to the power এতিয়া চোৱা যেহেতু দশমিকটো ইফালে গৈ আছে তো পাৱাৰৰ আগত কি আহিব মাইনাস আহিব তো কেই ঘৰ ইফালে চোৱা কেই ঘৰ ইফালে গুচি যাব 1 2 3 4 5 আৰু কি হ'ব 10 to the power -5 কিমান হৈ যাব এইটো মিটাৰ হৈ যাব হৈ গল মান্য ৰূপত তাৰ পিছত 10 নম্বৰটো কোশ্চন নম্বৰ 10 ত কি কোৱা আছে যে এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আছে আৰু ইমান মিলিমিটাৰ 0.16 মিলিমিটাৰ বেধৰ 5 খিলা কাগজ আছে মুঠ আমাৰ ওলাব লাগে কোশ্চন 10 ত চোৱা যে এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আছে তে 20 যে থাকটোত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আছে তো ইয়াক আমি কিমান লিখিব পাৰি কেইখন
তো থাকটোত 20 মিলিমিটাৰ বেদত 5খন কিতাপ আছে তো টোটাল কিমান হৈ যাব সাপোজ কৰ 20 মিলিমিটাৰ * 5 = 100 মিলিমিটাৰ হৈ গল এতিয়া আকৌ কি কৈছে তো 0.016 মিলিমিটাৰ বেদৰ 5 কিলা কাগজ আছে সে 0.016 মিলিমিটাৰ বেধৰ 5খন কাগজ আছে এতিয়া চোৱা কি 0.016 * 5 চোৱা এটো আমি এন্টু কৰা কিমান আছে 30 ৰ শূন্য কিমান থাকিলে 3 5 একে 5 আৰু 3 8 5 শূন্য শূন্য তো আমি আছে 3 ঘৰি ফলা তো 3 ঘৰি ফলা আহিব ইমান মিলিমিটাৰ হল তো 5খন কিতাপৰ 100 মিলিমিটাৰ আৰু 5 কিলা কাগজৰ কিমান আছে 0.08 মিলিমিটাৰ এটাকে মুঠ বেদ কিমান হ'ব 100 মিলিমিটাৰ প্লাস 0.080 মিলিমিটাৰ তো কিমান আছে 100.080 মিলিমিটাৰ তো ইয়াক মই কেনেদৰে লিখিব পাৰি এক ঘৰ পেলে দশমিক আহিব মাইনাৰ ৰূপত তো 1.0008 into 10 to the power so কেই ঘৰ আগুৱাই আহিছে দশমিক টু ইয়াৰ পৰা ইয়াৰ ইফালে কেই ঘৰ আগুৱাই আহিছে দুই ঘৰ তো 10 স্কয়াৰ হৈ যাব তো মিলিমিটাৰ এটো হল আনসার কারণ দশমিক টু ইয়াৰ পৰা দুই ঘৰে আগুৱাই আহিছে সেইকাৰণে পাৱাৰটো কিমান হৈ যাব 2 হৈ যাব